হেল্ল' বন্ধুসকল, সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি ৰাতিপুৱাই ভাতখিনি শুই উঠিছোঁহে। এইফালে ট্ৰেক্টৰ আহি পালেহিয়ে আৰু ট্ৰেক্টৰখনক এইফালে পথাৰখিনি দেখুৱাই থৈ আহোঁ বুলি অকণমান ওলাইছোঁ। গতিকে পথাৰৰ পৰা আহোঁগৈ। ট্ৰেক্টৰে হাল বাই আছে আৰু এইফালে কঠীয়া এইখিনি তুলি থোৱা আছে। এইখিনি কঠীয়া কাটি এতিয়া পেলাই দিবগৈ। ঘৰলৈ গুচি আহিলোঁ আৰু চাওকচোন, এয়া হাঁহ পোৱালি কেইটামান আছিলে। গতিকে হাঁহ পোৱালিকেইটাক কিবা কেইটামান খাবলৈ দি দিছোঁ আৰু মই এতিয়া ঘৰৰ কামত লাগি আছোঁ। এতিয়া মাটি ৰুবলৈ ওলাই গ'লোঁ। এইখিনি লৈ লৈছোঁ। আজি যিহেতু প্ৰথম গোজ ল'ম আৰু কিবা কচু চচু ল'ব লাগে সেইখিনি লৈ ল'মগৈ। আজি প্ৰথম গোজ লৈছোঁ। এইফালে কচু আৰু এয়া কি লৈ লৈছোঁ, একেবাৰে আনি সোমোৱাই দিয়া ইয়াত মোৰ মোবাইলটো। এই ভইচটো বেলেগ দিয়া এতিয়া। মই কি কৈ দিলোঁ দেখা নাই? অঁ এইডোখৰ জালুক আৰু চাউল অকণ ঢালি দে। কঠীয়া কেইটামান ল হাতত। এই পলহু গিটোৰ মাজত দে, কঠীয়া কেইটামান দি লৈ তেলকণ ঢালি দে। টনা হৈ গৈছে। পেহীহঁতক অকণমান দেখুৱাই দিয়া। এতিয়া আজি প্ৰথম গোজ নাই এইফালে এতিয়া